নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহত পুনৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি পানীৰ তলত থকা 5টা অদ্ভুত প্ৰতিমূৰ্তিৰ বিষয়ে আলোচনা কৰিম। সৰ্বমুঠ আমি 10টা এনেকুৱা প্ৰতিমূৰ্তিৰ বিষয়ে আলোচনা কৰিম। আহকচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ প্ৰথম ভাগটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম এটা খুব ধুনীয়া মাৰমেইড প্ৰতিমূৰ্তি, যিটো প্ৰতিমূৰ্তিৰ ওজন হৈছে 272 কেজি। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে ইয়াত জলপৰীৰ নিচিনা এই ধুনীয়া প্ৰতিমূৰ্তিটো। এইটো চেণ্ট্ৰেল আমেৰিকাৰ চেমেন আইলেণ্ডৰ আটাইতকৈ ডাঙৰ আইলেণ্ড গ্ৰেণ্ড চেমেনত অৱস্থিত, আৰু এইটো সাগৰৰ 15 মিটাৰ গভীৰতাত অৱস্থিত। দ্বিতীয়তে বন্ধু বান্ধৱীসকল, গ্ৰেণ্ড চেমেন আইলেণ্ডতে থকা এটা সৈন্যৰ প্ৰতিমূৰ্তি, যিটোৰ নাম হৈছে গাৰ্ডিয়ান অফ দ্য ৰিফ। এই মাৰমেনটো স্কাল্পটন চাইমন মৰিজে বনাইছিল। বন্ধু বান্ধৱীসকল, মাৰমেন বা মাৰমেইড হৈছে এটা ৰূপ, যিটো হৈছে ওপৰৰখিনি মানুহৰ চেহেৰা আৰু তলৰখিনি মাছৰ দৰে। পুৰুষ হ'লে মাৰমেন বোলে আৰু মহিলা হ'লে মাৰমেইড বুলিও কোৱা হয়। তৃতীয়তে হৈছে 2.5 মিটাৰ ওখ এটি যীশু খ্ৰীষ্টৰ প্ৰতিমূৰ্তি, আৰু এইটো ইটালীৰ পৰ্বতভিনত থকা ইটালিয়ান ৰিভেৰাৰ 17 মিটাৰ গভীৰতাত অৱস্থিত। এই প্ৰতিমূৰ্তিটো খ্ৰীষ্ট অৱ দ্য আবিছ বুলিও কোৱা হয়। এই খ্ৰীষ্ট অৱ দ্য আবিছ প্ৰতিমূৰ্তিটো ইটালীৰ পিছত গ্ৰেনাডা আৰু USA বনোৱা হয়, কিন্তু এইটোৰ সমান ডাঙৰ আৰু দীঘল নহয়। চতুৰ্থতে বন্ধু বান্ধৱীসকল, জাপানৰ ৰিউগু আইলেণ্ডৰ 15 মিটাৰ গভীৰতাত অৱস্থিত এটা শিলেৰে নিৰ্মিত পিৰামিড। এইটোক ইউনাগুনি বুলিও কোৱা হয়। এই ইউনাগুনিটো এটা ডাঙৰ ৰহস্য হৈ আছে, কিয়নো এইটোক মানুহে বনাইছে নে প্ৰকৃতিয়ে বনাইছে ক'ব পৰা হোৱা নাই। কিন্তু এই 600 ফুট বহল 70 ফুট ওখ পিৰামিডটো পানীৰ তলত মানুহে বনোৱাটো অসম্ভৱ। পঞ্চমতে হৈছে কেনকুন আণ্ডাৰ ৱাটাৰ মিউজিয়াম, যিটো মেক্সিকো দেশৰ কেনকুনত অৱস্থিত। এই আণ্ডাৰ ৱাটাৰ মিউজিয়ামটো আপুনি দেখিবলৈ পাইছে। ইয়াত 500টা প্ৰতিমূৰ্তি আছে, আৰু 2009ৰ পৰা এই প্ৰতিমূৰ্তি সাগৰৰ তলত সজোৱা হৈছিল, কিন্তু 2013তে সম্পূৰ্ণ হৈছিল। গোটেই মূৰ্তিবোৰ বনাইছিল মিউজিঅ চিউবাকুৱাটিকো ডি আৰ্টো সংস্থাটোৱে। এই সংস্থাটোক সংক্ষেপে মিউজা বুলিও কোৱা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি স্কিউবা ডাইভিং কৰিবলৈ মন আছে, তেতিয়া এই প্ৰতিমূৰ্তি এবাৰ হ'লেও দৰ্শন কৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজি আমি পানীৰ তলত থকা প্ৰতিমূৰ্তিৰ প্ৰথম ভাগটো আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। ধন্যবাদ।